হেই মই ইমান ইউটিউব ভিডিঅ' বনাব নাজানো কিন্তু উপায় নাই 2020 আহিছে আৰু যোনে যোনে মিউজিক প্ৰডিউচাৰ হ'ব খুজিছে তাৰ কাৰণে এটা ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ 2020ত এতিয়া 2020 বুলি নহয় বহুতে চাগে আগৰ পৰা ভাবি আছে যে মই মিউজিক প্ৰডিউচাৰ হ'ম মই মাৰ্টিন গেৰিক্সৰ নিচিনা হ'ম এদিন মই এভিজিঅ'ৰ নিচিনা হ'ম মই মেষ্টো মাইক উইলিয়ামছ স্ক্ৰিলেক্স ডেডমাউছ আৰু বহুতো আছে যাক যোনে যাক চাই ইনস্পায়াৰ হোৱা আৰু কিন্তু কি হয় মিউজিক প্ৰডিউচিং ষ্টাৰ্ট কৰিম বুলি ভাবিলে অকল ভাবিলে নহয় বহুতে এইটো আইডিয়াটো ভাবিয়ে থাকে যে মই এইটো কৰিম সেইটো কৰিম কিন্তু একো হ'ব নোৱাৰে লাষ্টত একো কৰিব নোৱাৰে এতিয়া 2020 বুলি নহয় কোনোবা চাগে 2019ত ভাবিছিল ষ্টাৰ্ট কৰিম বুলি কোনোবা চাগে 2018ত 16ত 15ত ভাবিব পাৰে বহুত আগতে কৰিব পাৰে অলপ হ'লেও কিন্তু কি হ'ল এতিয়া ষ্টাৰ্ট নকৰাৰ কাৰণে তাতে থাকি গ'ল আইডিয়াত 99% মিউজিক প্ৰডিউচাৰবিলাক তাতে ফেইল হয় ষ্টাৰ্টে নকৰে সেইকাৰণে 2020ত যোনে যোনে মিউজিক প্ৰডিউচাৰ হ'ব খুজিছে ষ্টাৰ্ট কৰিলে হ'ল জাষ্ট সেইটোৱে মোৰ পৰা ছাজেশ্যন জাষ্ট ষ্টাৰ্ট আৰু এতিয়া হ'ব পাৰে দেই গাড়ীটোৰ অক্সিজেন পোৱা নাই সেইকাৰণে বহুত উশাহ লৈ আছোঁ মই open like this close like this গতিকে ষ্টাৰ্ট কৰাৰ আগতে কিছুমান ফাউণ্ডেশ্যন আমি বনাই ল'ব লাগিব নিজৰ ওপৰত যেনেকুৱা বেছিক বস্তু জানিব লাগিব মিউজিক থিয়ৰী বিট মানে কি ৰিদম মানে কি মিক্সিং মাষ্টাৰিং মানে কি এটা ড চলাব জানিব লাগিব ড মানে হ'ল ডিজিটেল অডিঅ' ৱৰ্ক ষ্টেচন যেনেকুৱা এবলটন প্ৰ' টুলছ FL ষ্টুডিঅ' ৰিজন কিউবেছ নিউৱেণ্ডো আৰু ষ্টুডিঅ' ওৱান এনেকুৱা বহুত আছে যিকোনো চিলেক্ট কৰি ল'লে হ'ল আৰু ডৰ ওপৰত একো নাই যিকোনো ড চব একেই এতিয়া যিকোনো চিলেক্ট কৰি ল'লে হ'ল তাৰপিছত ষ্টাৰ্ট কম্পিউটাৰ এটা প্ৰথম কথা কম্পিউটাৰটোত ইনভেষ্ট কৰিব লাগিব কম্পিউটাৰতে বনাম যেতিয়া গানবিলাক কম্পিউটাৰত ড এটা ডাউনলোড কৰি ল'লে হ'ল তাতে যিখিনি মিউজিক থিয়ৰী নলেজ আছে ৰিদমৰ নলেজ আছে তাতে এপ্লাই কৰি গৈ থাকিলে হ'ল সেইখিনিয়ে কিন্তু ষ্টাৰ্ট কৰাৰ আগতে মই বুজাই লওঁ মিউজিক প্ৰডিউচাৰ মানে কি অসমত মানে এই আইডিয়াটো মিউজিক প্ৰডিউচাৰ আইডিয়াটো মানে ইমান হেৰি হোৱা নাই এটা আইডিয়াহে দেই এইটো খালি মিউজিক প্ৰডিউচাৰ হৈ নাযায় মই মিউজিক প্ৰডিউচাৰ বুলি ক'লে নামত মিউজিক প্ৰডিউচাৰ কিন্তু কামত নহয় মিউজিক প্ৰডিউচাৰ এজন এৰেঞ্জাৰকে কয় মিউজিক প্ৰডিউচাৰ এজন এৰেঞ্জাৰ যোনে আজিকালি মানে কি আগৰ নিচিনাটো নাই আজিকালি কম্পিউটাৰতে চব কৰিব পাৰে সেইকাৰণে মিউজিক প্ৰডিউচাৰ এজনে চব কৰে আৰু এৰেঞ্জিঙৰ পৰা কম্প'জিঙৰ পৰা এই কেতিয়াবা গানো গাই দিয়ে যেনেকুৱা কেলভিন হেৰিছ আৰু চব কৰে মিক্সিং মাষ্টাৰিংলৈকে নিজে কৰে গিটাৰ মিউজিকো নিজে বজায় মানে ইনষ্ট্ৰুমেণ্টবিলাকো সেইটোকে মিউজিক প্ৰডিউচাৰ কয় আৰু এতিয়া চাপ'জ আমাৰ অসমত ছিংগাৰবিলাকে যদি ষ্টাৰ্ট কৰি দিয়ে নিজে গান বনাবৰ কাৰণে সিহঁতক মিউজিক প্ৰডিউচাৰে ক'ব কিন্তু অভাৰঅল আৰ্টিষ্ট বুলি ক'ব আৰু মিউজিক প্ৰডিউচাৰ বুলি নহয় আৰু এতিয়া মই ফ'কাছ কৰোঁ হেৰিৰ ওপৰতে খালি মিউজিক কেনেকুৱা বনায় বা হাউ টু বি এ মিউজিক প্ৰডিউচাৰ ইন আছাম ইন 2020 ফ্ৰম 2020 মই সেইটো বিচাৰোঁ মিউজিক প্ৰডিউচাৰ এজনে এৰেঞ্জাৰো হয় কম্প'জিঙো কৰে মিক্সিং মাষ্টাৰিং ইঞ্জিনিয়াৰো হয় চব নিজে কৰে আৰু বাছ সেইখিনিয়ে বেলেগকো দিব পাৰে একো নাই ডাঙৰ কথা নহয় যোনে মিউজিক বনায় আৰু মিউজিক বনোৱাটোকে মিউজিক প্ৰডিউচাৰ কয় গতিকে যদি মিউজিক প্ৰডিউচাৰ হ'ব ওলাইছা মই জানামতেতো মেক্সিমামে যোনে চাই আছে ভিডিঅ'টো অলৰেডি ডিচাইড কৰিলা যে মই এইখিনিমান টাইম দিম মই ওলামে টাইম মই এজন হ'মেই মিউজিক প্ৰডিউচাৰ গতিকে মই এইটো ক'ব লগা নাই যাৰ ইচ্ছা আছে সিহঁতে চাব ভিডিঅ'টো ইমান ডাঙৰ অডিয়েঞ্চো নহয় মিউজিক প্ৰডিউচিং শিকিব খোজে মানে ইমান ডাঙৰ অডিয়েঞ্চো নাই সেইকাৰণে মই জানো আই ন' ইয়'ৰ থটছ তাৰপিছত গিয়াৰবিলাক কিনা যেনেকুৱা যদি কম্পিউটাৰ নাই কম্পিউটাৰ কিনা চাউণ্ড কাৰ্ড আজিকালি চাউণ্ড কাৰ্ড বুলি নকয় ইউজাৰ ইণ্টাৰফেচে বেছি চলে ইউজাৰ ইণ্টাৰফেচ এটা কিনা
10 বা 11,000 12,000 এইখিনি ৰেঞ্জত পাই যাবা। মইতো ফ'কাছাৰ 2i2in2 ইউজ কৰোঁ। সেই মই তেতিয়া কোৱা নিচিনা ছফ্টৱেৰ, তাৰপিছত মই তেতিয়া কোৱা নিচিনা ছফ্টৱেৰটো শিকি লোৱা, মিউজিক থিয়ৰী, তাৰপিছত এই মিক্সিং মাষ্টাৰিং এইবিলাক, সেইটো টাইম লাগে, কিন্তু সেইটো প্ৰচেছটোৱে চবচে ইম্পৰ্টেণ্ট। সেইখিনিতে শিকিব লাগিব যে কেনেকুৱা চাউণ্ডটো ক্ৰিয়েট কৰা যায় কম্পিউটাৰত, কেনেকুৱা নিজৰ ক্ৰাফ্টটো কেনেকুৱা ভাল কৰিব পৰা যায় সেইটোৰ দ্বাৰা, সেইটো গম পোৱা যাব আৰু তেতিয়া। সেইকাৰণে এইটো ডাঙৰ এটা জাৰ্ণি হয়। এইটো ফলৰ চিন্তা কৰি লাভ নাই দেই, ফলৰ চিন্তা নকৰিবা। কি আছিল ফলৰ চিন্তা ভগৱত গীতাত কি লিখা আছিল? ফলৰ চিন্তা কৰিব নালাগে, ফল গছত লাগে। এইটো জিদ্দাই কৈছিল। তাৰপিছতো একো প্ৰচেছ নাই, মিউজিক প্ৰডিউচাৰ হৈয়ে গ'লা আৰু তেতিয়া এইবিলাক জানিলে। মিউজিক এটা যদি বনাব পাৰা সেইখিনিলৈকে, কিন্তু এটা ষ্টেপ থাকি যায়, বহুতে মিছ কৰে। এইটো হ'ল সেই মিউজিকটো ফিল কৰিব পাৰিছেনে বাৰু অডিয়েঞ্চে? এই মিউজিক থিয়ৰী লগতে মিক্সিং মাষ্টাৰিং টেকনিক, যিয়ে হওক লাষ্টত এটা থাকি যায়। সেই বস্তুটো কি হয় ভাবি মানে মানুহে মানুহে নহয় আৰ্টিষ্টবিলাকে মানে ভাবি থাকে আৰু কি হয়, পূৰা জীৱনটো ভাবি থাকে। একচুৱেলি আমি ইউনিভাৰ্চটোক ফিল কৰিব লাগিব। এই ইউনিভাৰ্চটো কেনেকুৱা বনোৱা গৈছে, এই ইউনিভাৰ্চটো চাব গ'লেতো গোটেই ৱেভে হয়। টেছলাও কৈছিল ইউনিভাৰ্চটো যদি জানিব খোজা যায়, ফ্ৰিকুৱেঞ্চি বা ৱেভৰ ক্ষেত্ৰত জানিব লাগিব। সেই ইভেন লাইটো ফ্ৰিকুৱেঞ্চি হয়, চাউণ্ডো ফ্ৰিকুৱেঞ্চি, ইভেন আমাৰ চাব এটমিক পাৰ্টিকলছ মানে যেনেকৈ এইটো এটমত কৰি সৰু পাৰ্টিকলছবিলাক, ইলেক্ট্ৰন, প্ৰ'টন, আৰু লগতে তাৰ চবতছে ফাণ্ডামেণ্টেল পাৰ্টিকল কোৱাৰ্কছবিলাকো, ফাৰ্মিয়ন, সেইবিলাক গোটেই এটা ফ্ৰিকুৱেঞ্চিত ভাইব্ৰেট কৰি থাকে। সেই ভাইব্ৰেশ্যনটো জানিব লাগিব আমি, তেতিয়াহে মিউজিকটো ভাল হ'ব লাষ্টত শুনি। যদি ইউনিভাৰ্চটোক আমি ফিল কৰিব পাৰোঁ, তেতিয়াতো ইউনিভাৰ্চে আমাক ফিল কৰিব উল্টা। এইটো সঁচা কথা। সেইকাৰণে মই এনেই এতিয়া দেখাই দি আছোঁ কেনেকুৱা যায় মিউজিক বনাব লাগে। চিম্পল গান এটা বনাই দেখাই আছোঁ। সেইকাৰণে বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, ডিম্পু বৰুৱা ষ্টাইল। আমি এতিয়া কম্পিউটাৰ ভিতৰত সোমাই গ'লোঁ, আৰু এইটো হ'ল FL ষ্টুডিঅ'। এইটো ছফ্টৱেৰটোৰ নাম FL ষ্টুডিঅ' হয়। এইটো একো ৰুল নাই, হাৰ্ড ৰুল নাই যে এইটোৱে ফ'ল' কৰিব লাগিব, একো কম্পালচাৰী নহয় একো বস্তু। খালি মোৰ টেকনিকেৰে গানটো কেনেকুৱা বনাওঁ মই এইটো দেখাই আছোঁ। চব DAWতে এইটো ড্ৰেগ কৰিব পাৰে চাউণ্ডবিলাক, আৰু এইটো FL ষ্টুডিঅ'ৰ চাগে এইটোত ষ্টেপ ছিকুৱেঞ্চাৰ কয়। ছাপ'জ মই এটা বিট বনাব খুজিছোঁ, 140 BPMত এনেকুৱা বিট বনাওঁ ছাপ'জ, তো মই শুনাই আছোঁ, আৰু লাহে লাহে যিখিনি চাউণ্ড মোক লাগে এড কৰি গৈ থাকিম। আৰু যদি মই ভাবোঁ মই বিচৰা মতে হোৱা নাই বিটটো, সেনেকুৱা চাউণ্ড চেঞ্জ কৰি গৈ মানে যোনখিনি চাউণ্ড মোক ভাল লাগে সেইটোৱে ৰাখিম। আৰু এতিয়া আমি বিট বনালোঁ, এতিয়া লাহেকৈ কৰ্ডছ ইণ্ট্ৰডিউচ কৰিম। এনেকুৱাই চিম্পল কৰ্ডছ দিলোঁ, চিম্পল কৰ্ড প্ৰগ্ৰেশ্যন। আৰু এতিয়া আমি এড কৰিম বেছ, আৰ্প এটা বনালোঁ, এতিয়া মই অলপ স্পীড কৰি দিম বস্তুখিনি, কাৰণ বহুত টাইম লাগিছেতো, এইটো মানে 10 ঘণ্টা ওপৰত হ'ব মই যোনখিনি বনালোঁ এতিয়া। সেইকাৰণে টাইম লেপছ হিচাপে মই দেখাম এতিয়া। সেইকাৰণে ফুল ডিটেইলছটো মই পিছত দেখাম। মই এইটো গানটো পাব্লিকেলি মই মোৰ নিজৰ চেনেলত মই আপলোড কৰিম। 10 ঘণ্টা হ'লেও মই 10 ঘণ্টা ভাঙি দিম ভিডিঅ'টো। তোমালোকৰ মানে শিকাত ভাল হ'ব, যোনে শিকিব বিচাৰিছে।
এইটো অলপ ফেজিং ইছ্যুছ আহি আছে বাৰু, সেইটো একো নাই, পিছত ভাল কৰি দিম। আৰু একচুৱেলি মই এইটো ক'ব পাহৰি আছোঁ, জনাৰ ষ্টাডিটো বহুত ইম্পৰ্টেণ্ট মিউজিক থিয়ৰীৰ লগতে এইবিলাক মিক্সিং মাষ্টাৰিং শিকা, লগতে মানে জনাৰ ষ্টাডিটো বহুত বেছি ইম্পৰ্টেণ্ট। তেতিয়াহে মানে জানা যায় কি বনাই আছোঁ মিউজিকটোত আৰু কি এলিমেণ্ট দিব লাগিব, সেইকাৰণে মানে পিছত যাতে কনফিউজ হৈ নোযোৱা আৰু। মেইন লিড এটা বনালোঁ ইয়াতে। মিউজিক প্ৰডিউচিং অলৰেডি যোনে ষ্টাৰ্ট কৰিছে সিহঁতে চাগে জানে যে এটা টাইম আহে একো আইডিয়াই নাহে কি বনাওঁ, আৰু এটা ষ্টেপৰ পিছত কি বনাম মানে একো আইডিয়া নাথাকে। সেইটো প্ৰব্লেম একচুৱেলি জনাৰ ষ্টাডিৰ কাৰণে হয়, লেক অফ জনাৰ ষ্টাডিৰ কাৰণে হয়। সেইকাৰণে যিকোনো জনৰৰ মানে চিলেক্ট কৰি ল'লে হ'ল। কোনোবা হিপ হপ বনাব গৈছে, হিপ হপটো প্ৰথম ফ'কাছ কৰিলে হ'ল, হিপ হপৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা বনায় জানিব লাগিব। ফিউচাৰ বেছ বনাব খুজিছে, কোনোবাই হাউচ মিউজিক বনাব খুজিছে, এইবিলাক গোটেই জনাৰ ষ্টাডিটো কৰি ল'লেহে বনাব পৰা যায়। বহুতখিনি এইখিনি একচুৱেলি মই একদম ৰাতি হৈ গৈছিল বনাই ৰাতিত কমপ্লিট কৰিলোঁ যেনেকুৱা নহওক। মানে কি কৰিলোঁ মানে এইটো ৰেকৰ্ডিং আছে, মই পিছত দেখাম বাৰু, কিন্তু মানে এইখিনিলৈকে আহি পালোঁ আৰু মই শুনাই আছোঁ। একচুৱেলি এদিন লাগিল মোৰ ভিডিঅ'টো গোটেই বনাওঁতে, মানে এদিনত চব কৰিলোঁ আৰু বহুত স্পীডত, তোমালোকৰ কাৰণে বুজাবৰ কাৰণে যে মিউজিক বনাব পৰা যায়। ইমান বাৰু খাছ হোৱা নাই মিউজিকটো, কিন্তু মিক্সিং মাষ্টাৰিং প্ৰচেছটো আৰু যদি ভাল হ'লে হয় আৰু ভাল শুনিলে হয়, এদিনৰ আৰু কিমান হ'ব। গতিকে হোপ তোমালোকে বুজিছা কথাবিলাক আৰু ষ্টাৰ্ট কৰা আৰু যদি কিবা কুৱেশ্যন আছে মোক সুধিলে হ'ল কমেণ্ট ছেকশ্যনত। গতিকে অলপ ছাবস্ক্ৰাইব কৰি দিলে মানে কিবা কিবি পাবা আৰু মই আপলোড কৰি থাকোঁ, হেল্প হ'ব চাগে মিউজিক প্ৰডাকশ্যনত বা ছিংগিং ক্ষেত্ৰত বা এই ভিডিঅ' এডিটিং ক্ষেত্ৰত। মই ফিউচাৰ দিম, এইটো 2020 কিবা কিবি কৰিম ভাবিছোঁ, নাজানো কি হয়। কৰিলে ছাপোৰ্ট কৰিলে হ'ল আৰু নকৰিলে একো নাই। নহ'লে বাই বাই।